साला ताइक मैं ভাল বুলি ভাবিছিলো তোক যে মই বহুত ভাল বুলি ভাবিছিলো জানো তুমি এনেকুৱা কাম কৰিলি মোৰ লগত আজি তাই এনেকুৱা কাম মোৰ আগত কৰিছে মই চাবি এইখন ঘৰ জিন্দাগী ভৰি নিদিও মই নাহো আৰু মই আজি পৰা মৰা মুখ পাবি সালা মোক খালি এটাই দুখ লাগিছে মোৰ ল'ৰাকেইটা চিন্তা লাগিছে ৰছী ক'ত থাকিলে ৰছী দে মই মুঠতে আজি নহ'ব দে ৰছী লৈ চাবি মই জিন্দাগী ভৰি নাহো এখন ঘৰত মই গুচি যাম মই চাবি গুচি যাম মই এখন গাঁৱত নাথাকো ঘৰত নাথাকো এই পৃথিৱীত নাথাকো ফাৰ্ষ্ট পাৰ্টনাৰ আছিলে নগেন তাক আজি খৰি দিব যাবলগীয়া আছিলে কিন্তু মোৰ আজি কি মৃত্যু মোৰ লীলা পখিলা তিয়নি ৰাইজক খুৱাম চালা চিনি পোৱা নাই নগেন নিজৰ বন্ধুৱে কন্দু মেলিছে চালা গীতে এখন যুগ চব কাটি কথা কৈ ল'ব মৰা কথাটো কাটি গছতে জীৱন ত্যাগ দিম পইচাটি মাৰিছি তোৰ কাৰণে আজি মই জীৱন ত্যাগ দিম চালা চিনি পোৱা নাই গুচি যাম এই পৃথিৱীৰ পৰা মই গুচি যাম ক'লো নহয় দেখিলি নে আকৌ বান্ধিবলগীয়া হৈছে আকৌ বান্ধি ল'ম ধুনীয়াছে এই এইফালে ওলাই আহিছো বাৰু ৰ'বা চাবা এক মিনিট এই আমাৰ গাঁৱৰ ঘনকাই নহয় জানো ঘনকাই কি কৰিছ ৰ'ব নেদেখ মোক আজি পৰা নেদেখ আপুনি কি কৰিব লৈছিলো ইমান জনা শুনা মানুহজন তই নেদেখ আজি পৰা মোক মই ক'লো তোক নেদেখ আজি কি হ'ল কওকচোন মই বৰ দুখত পৰিছো মই নোৱাৰিছো ক'বলৈ তোক মই যামগে নাই এইবোৰ ভাল নহয় মই যামগে বুলি কৈছো নহয় মই ঘপিয়াই হলো মই কৈছো নহয় থাকিব দিয়কচোন কেলে আপুনি ইমান জনা বুনা মানুহজন কেলে এনেকুৱা কৰিছিল নাপায় নহয় এইবোৰ কৰিবলৈ কাহিনী ডাবলো কওকচোন কি হ'ল কাহিনী ডাবল কওকচোন ক'লেহে বুজি পাম শুনিবি শুনোতো কওকচোন শুনিবি নে শুনক কওক তেতিয়াহ'লে অকণমান ধৈৰ্য ধৰি লৈছো দেই মোক কিবা ধপ কৰি আছে হয় মানুহজন কি হৈছে বাৰু ইমান জনা বুজা মানুহজন কি কৰিছে বাৰু তেতিয়াহ'লে তই শুন আৰু তই তোৰ লগত আৰু বেলেগ দুজনকো বুজাই দিবি যে এনেকে পৰা মানুহটো এনেকুৱা গতিলে গৈছে বিশেষকে তই কথাটো তোক বুজাবলৈ মই এতিয়া দুখেই লাগিছে বাৰু অলপ দেই হ'লেও মই নিজকে অলপ ডাঠ কৰিছিলে কথাটো কওকচোন মোৰ ল'ৰাটো দেখিছে তই মই দেখিছো বাৰু 3 বছৰ হৈছে 3 বছৰত সেয়া মাতটো ধুনীয়াকে ফুটিছে মই জন্ম হোৱাৰ পিছতে তাৰ শুৱনি চোৱাবলৈ গ'ল শুৱনিত দেই শুৱনিত গ'লো ধুনীয়া আছে শুৱনিত ক'লে যে জন্ম হৈ যিদিনাখন মাত সম্পূৰ্ণতা ফুটিব পাপা বুলি তোমাক যিদিনাখন মাতিব বাপেকৰ মৃত্যু আছিলে এতিয়া সি আজি পাপা বুলি মাতিব আপোনাৰ ভালহে কথা এইটো পাপা বুলি মাতিছে এইটো গৌৰৱ হৈছে আমাৰো গৌৰৱ হৈছে পাপা বুলি মাতিছে মই নমৰিলো সেইটো গৌৰৱ হৈছে মই বুজি পাইছো হয় কিন্তু যে অৰিজিনেল কেছটো বুজি নাপায় নাই সেইটোতো বাৰু বুজা নাই এইটো আমি আপোনাৰ পাপা বুলি মাতিছে আপোনাৰ ল'ৰাটো এইটো কিমান ভাল কথা পাপা বুলি মাতোতে যে শুৱনিত লিখা আছে যে পাপা মৃত্যু আছিলে বুলি সেয়া ভালে কথা আপুনি নমৰিলে বলক ৰ তোক মই কথাটো কৈ দিছো যে নমৰিলো মই ভাল হ'ল কিন্তু যেতিয়া পাপা বুলি ল'ৰাটোৱে মাতিলে আমাৰ ঘৰ সেই কিনাও নগেন মই থাকিলো মানুহজনী নগেনৰ লগত নিলিম নগেন মই